Wahida লগলে আপোনালোক সকলোকে স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লৈ আহিছে আপোনালোকৰ মাজলৈ আশা কৰোঁ আপোনালোক ভালে আছে এতিয়া আছো পাকঘৰত আৰু এইখিনি জলকীয়া কাৰণ আপোনালোকে জানে আমাৰ ঘৰত জলকীয়াটো যিটো জলকীয়া সেই জলকীয়াটো মিক্সিত মাৰি থৈ দিও গুড়ি কৰি পেলাই আৰু এইটো জলকীয়া ব্যৱহাৰ কৰোঁ আৰু বহুত জলকীয়া জ্বলা জানে নে এই জলকীয়াটো আৰু সেইফালে হাজবেণ্ডে আঠা এইবোৰ সজুলি লৈ পেলাই কিবা কিবি ঠিক কৰি আছে ভাল কৰি আছে আৰু বাহিৰত মই এতিয়া আপোনালোকক ইমানখিনি ৰ'ব নোৱাৰো এইখিনি গান বজাই থৈ দিছে জানে গান বজালে জানে মোক কপিয়াত আহিব সেইকাৰণে আঁতৰি আহিছোঁ হাজবেণ্ডে কিবা কিবি কৰি আছে গতিকে ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ দিনটোত কি নকৰোঁ দিনৰ পৰা ৰাতিলৈকে অলপ অলপকৈ দেখাই যাম আৰু আজি আমাৰ ৰৌনককো ময়ো বহুত সময়ৰ পৰা দেখা নাই চাওঁগৈ কি কৰিছে সি গানৰ আৱাজ শুনি থাকে আজি পুৰা গান লগাই থৈছে ক'তো ৰ'ব নোৱাৰো মানে এনেকুৱা মোৰ অৱস্থা হৈছে চবতে গান টিভিত এফালে গান লগাই থৈ দিছে এফালে ৰৌনকৰ চিলা উৎপাত আৰু এইফালে আমাৰ ৰুমৰ ফালে গান লগাই থৈছে আজি চবৰে গান শুনিবলৈ মন গৈছে জানেনে আৰু আমাৰতো ইয়াত গোলাঘাটৰ লকডাউন জানে আৰু ৰাস্তাত মানুহ নাই এনেকুৱা অৱস্থা মানুহ দুনুহ নাই আৰু পুলিচ ৰৈ আছে ন ৰাস্তাতে সেইকাৰণে পুৰা পুলিচে ধৰিছে আজি বহুতকে ধৰিছে লকডাউনে ওলাব দিয়া নাই আৰু কেইটামান জলকীয়া হেৰি হোৱা নাই এইকেইটা ৰ'দত দি থৈছোঁ এৰুৱাবলৈ মানে ঠাইডাল এৰা খোৱা নাই যে সেইকাৰণে এনেকৈ ৰ'দো দিছে ধুনীয়া ৰ'দ কৈ আছিলে কিন্তু ৰৈ কথা পাতি আছিলোঁ কথা পাতি থাকোঁতে আপোনালোকৰ বহুতৰে কমেণ্ট কেইটামান পালোঁ চিলাৰ মুখখন কিয় এনেকুৱা গুটি গুটি হৈছে তাইকো কেয়াৰ লোৱা নাই নেকি এনেকৈ বহুত কৈছে নহয় সেই কুৱেশ্যনটোৰ ওপৰত মোৰ আৰু এই মুখখনৰ যে এই অৱস্থাটো হ'ল আজি 4 বছৰ নে 5 বছৰ হ'ল এই অৱস্থাটো তাই নিজে কৰি লোৱা গতিকে মই আজি আপোনালোকৰ গোটেই ষ্টৰিটো ক'ম কি হ'ল কি নহ'ল ফেনৰ তলত বহি লওঁ তাৰপৰা তাইকো লৈ লওঁ তাৰপৰা আপোনালোকক ক'ম আৰু ভুলটো কাৰ তাই নিজে আজি ক'ব কাৰণ মোক বহুতেই ছাজেশ্যনো দি আছে তাই সেইটোৰ ওপৰত যে এইটো লগাওক গতিকে মই আপোনালোকক ষ্টৰিটো কৈ আছোঁ দেই আপোনালোকে শুনিব মই গানটো মই বন্ধ কৰি থৈ আহোঁগৈ এইটো মই গতিকে বহুতে ভাবিব পাৰিব মই নিজে বনাই কৈছোঁ নহ'লে মিছা কৈছোঁ একদম তাই সন্মুখত ক'ম মই আজি 4 বছৰ নে 5 বছৰ হ'ল নেকি মোক পাহৰিয়ে গৈছোঁ কেইবছৰ হ'ল ৰৌনক এতিয়া একদম সৰু মানে তাৰপৰা কি হ'ল তাই মই যেতিয়া মুখত ফেয়াৰ লাভলি লগাই আছিলোঁ জানেনে মই এতিয়া মুখত ফেয়াৰ লাভলি লগা মানে বেলেগ একো নলগা অকল ফেয়াৰ লাভলিয়ে লগাইছিলোঁ কিন্তু তেতিয়া মুখখন ভালেই আছিলে পাছত মই এৰি দিলোঁ ফেয়াৰ লাভলি লগোৱাটো বহুতে বেয়া বুলিও ক'লে তেনেকুৱা কিবা কিবি তাই মানে মই আনি দিছোঁ তাইক দুমাহমান তাৰপিছত তাই পিছৰবাৰত যেতিয়া লাষ্টৰ বাৰ লগাইছিলে তেতিয়া তাই কি হ'ল মোক নক'লে মানে তাইক লাগে বুলি তাই নিজে বজাৰলৈ গ'ল গৈ পেলাই মানে আনি লগাই থাকে মই কৈছোঁ আনি কিবা লগাইছে আৰু মুখত মইতো ভবা নাই তাই সেই ফেয়াৰ লাভলিয়ে লগাই আছে বুলি বহুত দিনৰ পৰা তাই মুখখন দিনে দিনে ফুঁহা উঠিছে ধুনীয়া আছিলে মুখখন আমাৰ নিচিনাই আছিলে স্কিনখন তাই প্ৰব্লেম নাছিলে তাৰপৰা লাহে লাহে গুটি হৈ দাগ হৈছে গুটি হৈছে মই বহুত কিবা কিবি তাইক লগাব দিছোঁ বেচন লগাইছে বিলাহী লগাইছে বৰফ লগাইছে আৰু কি লগাইছিলে আৰু ডক্তৰক দেখাইছে তাই মানে কোনোফালে মানে হেমপতিকো ক্ৰীম চিম বহুত কিবা কিবি লগালে নাই তাই ভাল হোৱা নাই তাৰপিছত এদিন আমাৰ দাদা এজনে বহি আছিলে ঘৰতে আমি এনেকৈ ডাইনিংখনতে তেতিয়া বহি আছিলোঁ মই পটককৈ মোৰ ব্ৰেইনত মোক খেয়াল মানে পটককৈ সুধিছোঁ মুখত বাৰু কি লগাই আছ তাই তেতিয়া কৈছে হেৰি ফেয়াৰ লাভলি মোক তাই কৈছে হেৰি ফেয়াৰ লাভলি লগাইছোঁ মই বোলোতো ফেয়াৰ লাভলিটো বাৰু এক্সপায়াৰ ডেট গ'ল নেকি তই আনকচোন ফেয়াৰ লাভলিটো চাওঁ তাৰপিছত মই তাই দূৰৰ পৰাই ফেয়াৰ লাভলিটো আনিছে মই দেখিছোঁ ফেয়াৰ লাভলি নহয় সেইটো হ'ল টনি লাভলি মানে যিটো মানে হেৰিত কিছুমান বস্তু মানে হেৰিকে বিকে মানে ডুপ্লিকেট মালবোৰ বিকে ফেয়াৰ লাভলিটো ঠাইত ধৰক টনি লাভলি বুলি এটা ওলাইছে মই প্ৰথম শুনিছোঁ মানুহে মানে দেখিলে আপুনি নেভাবিব যে সেইটো ফেয়াৰ লাভলি নহয় অকল এফটো যে টি আছে মানে ফেয়াৰ লাভলি এইফালে আছে টনি লাভলি মানে টনি লাভলি একদম একে জানেনে এফ আৰু টিটোৰ মাজত ডিফাৰেঞ্চ আছিলে মানে ইমান একে মানে ফেয়াৰ লাভলি টনি লাভলিটো তাৰপৰা মইতো দেখি গম পাইছোঁ টি আছে দেখোন কিন্তু আনচোন ওচৰত চাইছোঁ হ্যাঁ মই সুধিছোঁ তাই কিমান দিনৰ পৰা লগাইছে বোলে এমাহ মানৰ পৰা মানে কিমান ট্ৰিটমেণ্ট কৰক লাভ কি কাৰণে সেইটো লগাই তাৰ মুখখন আজি এই অৱস্থা
আৰু একো বহুত ট্ৰিটমেণ্ট কৰিছে বহুত ভাল হৈছে তাইৰ মুখখন এইফালে যে এইফালে ইয়াতে তাই বহুত ভাল হৈছে বুলিয়ে ক'ব পাৰি এসময়ত অৱস্থা মুখৰ বেয়া হৈ গৈছিলে মানে এতিয়া বহুত ভাল হৈছে কপালৰবোৰ ভাল হৈছে দেখিছেনে কপালৰবোৰ ভাল হৈছে নাকৰ ভাল হ'ল ষ্টৰীবোৰ ভাল হৈছে লাহে লাহে ভাল হৈছে আৰু গতিকে এইটো তাই নিজে কৰি লোৱা যদি আনি পেলাই মোক দেখুৱালেহেঁতেন নহ'লে হয় আৰু যদি অকণমান পঢ়িবলৈ কৈ আছিলোঁ শিকিলেহেঁতেন যদি নহ'লেহেঁতেন আৰু তাই এনেকুৱা বস্তু বিকে আজিকালি বিকে নাই নাজানো আৰু 3-4 বছৰ আগত কিন্তু সি ভাবকচোন সাধাৰণ ফেয়াৰ এণ্ড লাভলীটোকে টনি লাভলী বুলি কয় বেলেগ এটা কোম্পানীৰ মানে দিছে আৰু এনেকুৱা ধৰক আমি নিজে দেখিছোঁ দোকানখন ধৰক দূৰৰ পৰা বটলটো দেখিব ডাৰ্মিকুল বুলিয়ে আছে কিন্তু ওচৰলৈ গৈ দেখিব গাৰ্মিকুল তেনেকুৱা মানে এতিয়া তাইৰ লগত ভাল লাগে গ'ল ফেয়াৰ লাভলী কিনিবলৈ দিলে ফেয়াৰ লাভলী কিন্তু ঘৰলৈ আনি যেতিয়া মই চালোঁ দেখিলোঁ সেইটো টনি লাভলী গতিকে দুখটো কাৰ দোকানীও নহয় কাৰণ দোকানীয়েতো লিখি থোৱা আছে এইকাৰণে অকণমান শিকিব লাগে নহয় জানিব লাগে এতিয়া শিকিছে এতিয়া আজি বস্তুটো দেখাই বাৰু দুখটো নিজৰ যেতিয়া আৰু বহুতে মোক কৈ থাকে কেতিয়াবা আপুনি চিলাবাক এইটো লগাব দিব চিলাবাক সেইটো লগাব দিব ঘৰুৱা ঠাই বাকী নাই বহুত কিবা কিবি লগাইছে নিম পাতলৈকে পিচি লগাইছে কাৰণ স্ক্ৰীণখন ধুনীয়া কৰিবলৈ কাৰ মন নাযায় দিওঁ ন চবৰে মন যায় তাক লগত আজি বহি পেলাই মই ভিডিঅ'টো বনালোঁ আপোনালোকে বুলি যেতিয়া সৰু আছিলে ৰ'দকে সৰু থাকোঁতে তাক তিল বাই বুলি কৈছে তিল আকৌ ক'বলৈ সি যায় নহয় চিলাবা তুমি দোকানত বজাৰ কৰিবলৈ যায় আগতে এতিয়া কৰোণা ছিজন নাছিলে যায় তাতে মাত ফুটিছেহে তুমি তিলবোৰত পাউডাৰ অকণ বেছিকৈ লগাই লোৱা তেতিয়া নেদেখে ইমান সৰু তথাপিতো সি সেইবোৰ কয় তাইক জোকাই আৰু এয়া মায়ে খাৰ বনাই আছে আজি ফটককৈ মায়ে খাৰ বনাই বুলি ক'লে আৰু মোৰ খাৰৰ ৰেচিপি নাই দিয়া কাৰণ আগতেও দি থৈছোঁ আৰু দিলোঁ হয় মোৰ মোবাইলটোত মানে আজি চাৰ্জ নাই যিকণ চাৰ্জ আছিলে ভিডিঅ' বনাই শেষ হ'ল নহ'লে মোবাইলটো ছুইচ অফ হৈ যাব ইয়াত খাৰ দিলে কল খাৰ দিছিলে মায়ে কল খাৰ দালি আদা নহৰু জলকীয়া এনেকৈ বনাইছে খাৰ যেনেকৈ বনায় আৰু বিৰাট ভাল লাগে ন খাবলৈ এতিয়া অলপ ওলাই আছোঁ ওলাই পেলাই ৰৌনকক বিচাৰি আছোঁ আচলতে এতিয়া কি কৰিম জানেনে চেলেঞ্জ ভিডিঅ' এটা কৰিম কাৰণ লগৰ এজনী লগৰ মোতকৈ ভণ্টি হয় মোৰ ৰৌনকক লগত লৈ তাই নেমু চেলেঞ্জ এটা কৰিব গতিকে ৰৌনকক লগত মোক লৈ ল'ব দিছে গতিকে নেমু কাটি মেলি ৰেডি কৰিছোঁ নেমু চেলেঞ্জটো দি লওঁ আৰু এতিয়া আমাৰ ভাত খাবলৈও হ'ল আৰু আজি ভাতৰ লগত আমাৰ দুপৰীয়া স্পেচিয়েল কি আছে দেখাম বাৰু আপোনালোকক কিন্তু তাৰ আগতে মই ৰৌনকে আৰু ৰৌনক কোৱা চেলেঞ্জ ভিডিঅ' নেমু একচেপ্ট কৰিছোঁ চেলেঞ্জ ভিডিঅ'টো আমি একচেপ্ট কৰিছোঁ নেমু খোৱাৰ সেইদিনাখন জলকীয়াটো দেখাইছিলোঁ কিন্তু আজি বেলেগক নেমুটো লাগে গতিকে ৰৌনককো ল'ব দিছে যেতিয়া লৈ লওঁ আৰু নেমু খাই এটা ভিডিঅ' দি লওঁ তাৰপৰা আপোনালোকক দেখাম আজি আমাৰ স্পেচিয়েল কি আছে ভাতৰ লগত ৰৌনকে আৰু ময়ে নেমু চেলেঞ্জটো কৰি ল'লোঁ ৰৌনকে ধুনীয়াকৈ খালে ৰৌনক কেনেকৈ খাইছিলে দেখাই দিয়া কেনেকৈ খাইছিলে অঁ খোৱাটো দেখাই দিয়া মোৰ ভিডিঅ'টো দেখাই দিয়া চবকে দেখাই দিয়া মুখখন কেনেকুৱা লাগিছিলে গতিকে এনেকুৱাই কৰিছিলে আপোনালোকে চাব আছামিজ কিটচেন এণ্ড ব্লগ চেনেলটো চাব তাত আপোনালোকে গম পাব আমাৰ লগত ভাতৰ লগত যিটো বস্তু আছে নহয় সেই বস্তুটো দেখি ৰৌনকৰ খাওঁ খাওঁ লাগি আছিলে ভাতটো কিন্তু এতিয়া খাই আছে কেনেকুৱা লাগিছে খাই ভাল লাগিছে কিন্তু লগতে মাৰ আচাৰটো খাইছে কি তাৰ লগতে মিক্স কৰি এচাইডাল এইডাল মাজে মাজে মানে এনেকুৱাবোৰ চলি থাকে এতিয়া ভাত খোৱা সময়ত বিশেষকৈ কাৰণে আজি ৰৌনকৰ বহুত খং উঠিছে আপোনালোকৰ ওচৰতে কমপ্লেইন দিছে আজি সি তাৰ বহুত খং উঠিছে আজি বদমাচি কৰে মাজে মাজে আপোনালোকক বদমাচিবোৰ নেকেদৰে খাওঁ কিন্তু মাজে মাজে দেখাম আপোনালোকক বদমাচিবোৰ তাই আৰু আজি ভাত খোৱা সময়তে ভাত নাখাই অকণমান আমনি কৰিছিলে কিন্তু একচাত মাৰ লগতে খাই গ'ল খাদ্য লগালে এতিয়া খাইছে লগত আছে আজি খাৰ কঁঠাল গুটি দি বনাইছিলে আজি গাজ খাৰ মায়ে বনাইছিলে আৰু ভোট জলকীয়া ভাত এয়া কঁঠাল গুটি আলু পিটিকা আৰু এয়া হৈছে চিকেন একদম ৰঙাকৈ ভাজিছিলোঁ এনেকৈ থালিখন আপোনালোকক দেখালোঁ আজি কেনেকুৱা লাগিছে ক'ব আৰু সেনেকাৰণে ৰৌনকে বেলেগ একো খোৱা নাই অকল খাৰ আৰু আলু পিটিকা দিহে খাইছে সি নেমু উলিয়াইছিলে কিন্তু নেমু নাখালে কোনেও কাৰণ খাৰৰ লগত নেমু নাখায় ন সেইকাৰণে আৰু ৰৌনকে আজি কাঁহৰ বাচনতো সেইকাৰণে খোৱা নাই কাঁহৰ বাচনত খাৰ খাব নালাগে বুলি কয় সেইকাৰণে গতিকে মই ভাতটো খাই লওঁ তাৰপিছত আপোনালোকক আকৌ লগ পাম
এতিয়া আমি দুপৰীয়াৰ ভাত খালোঁ ভাত খাই আজৰি হ'লোঁ অলপ সময় ভাবিছোঁ শুওঁ কাৰণ ৰাতি জানেনে কাৰেণ্ট নাইকিয়া ইনভাৰ্টাৰৰ চাৰ্জ শেষ হৈ গ'ল ইমান কষ্ট পালোঁ গোটেই ৰাতিটো নোখোৱা নিচিনাই হ'ল 4টামান বজাৰ পৰাহে শুইছোঁ খিৰিকি চিকি খুলি মেলি যেতিয়া বতাহটো বাহিৰা বতাহটো পাইছোঁ তেতিয়াহে শুইছোঁ কাৰণ ৰাতিটো খিৰিকি চিকি খুলি শুব নোৱাৰি ন সেইকাৰণে এতিয়া ৰণকৰো কালি টোপনিটো ইমান ঠিক হোৱা নাই আৰু আজি জানেনে মোবাইলতো চাৰ্জ আছিলে মোৰ ৰাতিপুৱা সময়কণ নহ'লে খাৰ বনোৱা এইটো সেইটো আপোনালোকক দেখালোঁ হয় কিন্তু অলপকৈহে মায়ে বনাই থাকোঁতে দেখাব পাৰিলোঁ আৰু ৰণকে গেঞ্জি এটা পিন্ধি লৈছে আৰু ৰণকে এইখিনি জামু খাইছে জামু খাই জানেনে কাপোৰবোৰত ইমান দাগ লগাইছে আমলখিৰ দিনত আৰু জামুৰ দিনত দাগ লাগেই আৰু তাৰ গতিকে ভিডিঅ'টো আজি সৰু সৰুকৈ অলপকৈ দেখালোঁ যদি মোৰ মোবাইলত চাৰ্জ থকাহেঁতেন তেনেহ'লে প্ৰতিটো বস্তুৱে আজি আপোনালোকক অলপ অলপকৈ দেখালোঁ হয় কিন্তু মই এদিন বেলেগ এটা এনেকুৱা খাদ্য এটা বনাম ভাবি আছোঁ আপোনালোকৰ কাৰণে গতিকে ৰেচিপি এটা খুব ধুনীয়া ৰেচিপি এটা আনিম এইখিনিতে আপোনালোকলৈ আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ কেনেকুৱা লাগিলে জনাব অলপ অলপকৈ অকণমান দেখালোঁ আপোনালোকৰ দিনটো কি কৰিছোঁ কি নাই কৰা ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব নতুন যদি কোনোবাই চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নতুন এটা আকৌ ধুনীয়া ভিডিঅ'লৈ আহিম আপোনালোকৰ মাজলৈ ধন্যবাদ